Zombie apocalypse. Hello everyone, welcome to my second vlog. বহুত দিনৰ পৰা ব্লগ দিমকে ভাবি কিনে আজি ব্লগ এটা দিছোঁ। মানে মোৰ ক'ব গ'লে গা ভালে কেইদিনৰ পৰা বেয়া হৈ আছিলে। 8-9 দিনমান পিছত চাগে মই ব্লগ দি আছোঁ। ৰাতিপুৱা কলেজত গ'লোঁ, কলেজত যোৱাটো ব্লগ দিম বুলি ভাবিলোঁ, কিন্তু ক্লিপ লোৱা নহ'ল মোৰ দৌৰাদৌৰিতে। সোনকালে যাব লগা হয়, ক্লাছ আছিলে কাৰণে। সেইকাৰণে ভাবিছোঁ যে ৰাতিৰ পৰা ব্লগটো কণ্টিনিউ কৰোঁ, মানে এতিয়াৰ পৰা। তো ইভিনিং টাইমত দেউতা আৰু মই অলপ বাহিৰত গ'লোঁ, স্কুটিত তেল ভৰালোঁ, দেন খোৱা বস্তু কিবা কিবি বাহিৰত গ'লে মোৰতো খাব ইচ্ছা যাবই। যোৱাতে এইটো আনিছোঁ, এই দুটা চপ আৰু এইটো পেটিছ, যোনটো মোৰ ফেভৰেট হয়। এই দুটা চপ মই নাখাওঁ, এইটো মা আৰু বাইদেউৰ হয়, আৰু এইটো মোৰ হয়। এইটো মই কাকো শ্বেয়াৰো নকৰোঁ, সেইকাৰণে মোৰ কাৰণে মই এক্সট্ৰা এটা লৈ আহিছোঁ। তাৰপিছত চাহ এতিয়ালৈকে হৈ অহা নাই, চাহ হ'ব, তাৰপিছত মই এইটো খাম। আৰু দেউতা খাব এই ব্ৰেড ময়ো খাম। তাৰ আগতে জেলি লগাম, প্ৰথমে চাহ হওক, তাৰপিছত জেলি লগাম আৰু দেউতাকো দিম, ময়ো খাম। চাহ এতিয়ালৈকে হোৱাই নাই, মই ৰখি আছোঁ ডাইনিং টেবুলত খাৱা লৈ কিনে। চাহ আহিব, তাৰপিছত মই দেউতাকো জেলি লগাই দিছোঁ আৰু মই খাম ইয়াৰ পৰা। বাইদেউৰ চাহ আহি পাইছে, মোৰ চাহ এতিয়াও আহি পোৱা নাই। সোনকালে দিয়া মোক চাহ, লাও জল্দি, मुझे सिर्फ खाने से मतलब है। আহি পাইছে মোৰ চাহ। তোমালোকৰ ক'ত? অ'কে, নিউজ চাই আছে, পূৰা একদম জুম কৰি নিউজ চাই আছে, একদম নিউজ চোৱাত ব্যস্ত। নেদেখাওঁ, দেউতা আনি দিছে, আগতে খাই লওঁ, তাৰপিছত ব্লগ কণ্টিনিউ কৰিম। কি কৰি আছা ৰে? চাওঁ কি চাই থাকা? এতিয়া মই আহিলোঁ বেলেগ ৰুমত, মানে কিটচেনত। মায়ে কিবা বনাই আছে, খিচিৰি বনাই আছে আজি। বহুত দিন পিছত খিচিৰি বনাই আছে। খিচিৰি বনোৱা নাই এতিয়ালৈকে, বিলাহীৰ টপ বনাই আছে, আপোনালোকক দেখাওঁ। এইটো বিলাহীৰ টপ, ভালে লাগে খাই কিনে, মইতো ভালে পাওঁ, খিচিৰিৰ লগত খাই বেছি ভাল লাগে। আৰু খিচিৰিৰ কাৰণে ৰেডি কৰিছে এইবোৰ দালি, চাউল, তাৰপিছত এইবিলাক কি দিব, পিঁয়াজ, গাৰ্লিক, তেজপাতা, খিচমিচ, কাজু, এইবিলাক ৰেডি কৰিছে। আৰু তাতে আৰু খিচিৰিৰ লগত এইবিলাক ভেজিটেবলছো এড কৰি দিব। তো ৰেডি হওক, তাৰপিছত খাম আজি পূৰা পেট ভৰাই। মায়ে বনাই আছে। কিয় হোৱা নাই? ইমান দেৰি হৈ যাব লাগে নহয়, খাব লাগে। বিলাহী টপটো হৈ গ'ল। এইটো দেখিবলৈ যিমান টেষ্ট লাগি আছে ন, খালে আৰু বেছি টেষ্ট হ'ব। একদম মানে এতিয়াই খাব ইচ্ছা যাই আছে। এইটো মই নাখাওঁ, কালি খাম, পিছত খাম। ৰেডি কৰি আছে, ৰেডি কৰাৰ তেতিয়া মই আপোনালোকক দেখাইছিলোঁ। মিঠালাও, পটল, আলু আৰু এইবিলাক দি দিছে। এতিয়ালৈকে ৰেডি হোৱাই নাই, মায়ে বনাই আছে, অলপ পিছত ৰেডি হৈ যাব। তই কি কৰি আছ? কি চাই আছ? খানা। ফুডি লাভাৰ, মানে এক ফুডি লাভাৰ। চাউল দিছে ন? চাউল, দালি দি দিছে। কালাৰটো ভাল হৈছে ন? কি জানি বুজি পিছত পিঠিহে বেয়া আছে, বেয়া হ'ব না? কক্ৰচ দেখাম দেই, একদম ছাৰপ্ৰাইজ খিচিৰি। সিহঁতেতো ভালেই হৈছে, খালেও ভালে লাগিব ন? পোৱা নাইতো, কি খাই আছা? চাওঁ, হ'ব দিয়া। ভালে, স্মেলটোতো ভালে ওলাইছে। হওক, ৰেডি হৈ যাওক, অলপ পিছত খাম। তাৰপিছত ডাইৰেক্ট যেতিয়া সজাম বাচনখন, তেতিয়া আপোনালোকক দেখাম। এই দুটাই এনি টাইম মোবাইলতে ব্যস্ত হৈ আছে, এটা খানাত ব্যস্ত, এটা মোবাইলত ব্যস্ত। হাই দি দিয়া, হাই। ফ'কাছে নহয় মোৰ মোবাইলটো।
আৰু কি কথা আৰু কি কথা লাগে না তেজ তেজ নাখালে ভাল নালাগে खाओ नहीं ষ্টাৰ্ট चम्मच से खाएंगे আচাৰ ল'ব আচাৰ আৰু কি থাকিল টেঙা আছে টেঙা আছে মা আৰু দেউতাই খাই আছে তাই এতিয়া আহি বনাই ক'তবা গৈছে মোৰ প্লেট এখন আগতে খাই লওঁ তাৰপিছত ব্লগটো কণ্টিনিউ কৰি হোৱাৰ পিছত চবে বহিছে টিভি চোৱাৰ কাৰণে টিভিত চাই আছে নিউজ গানত দিয়া গানৰ চেনেলত দিয়া দেউতাহঁতে নাচাব বোলে ইয়াতে চাব অঁ দেউতা অঁ মোকো দিবাচোন অলপ কি খুজিছোঁ আপোনালোকে গেছ কৰক দেউতাক মই কিবা এটা বস্তু খুজিছোঁ চাউণ্ডটো কমাই দিয়া কি বস্তু খুজিছোঁ এইটো কিন্তু বঢ়িয়া আহিছিল মই গান চাই আহিলোঁ অলপ নিউজ চালোঁ গান চালোঁ আৰু অলপমান চিৰিয়েল চালোঁ তো এতিয়া শুব টাইম হ'ল 11টা বাজে ৰাতিৰ 11টা তো আজিৰ ব্লগটো মই ইয়াতে এণ্ড কৰিছোঁ বাই বাই ফাইনেলি ৰাতিপুৱা হ'ল ৰাতি মানে শুৱাতে দেৰি হ'ল অলপ সেইকাৰণে ৰাতিপুৱা উঠাতেও অলপ দেৰি হ'ল একচুৱেলি ৰাতি মাথাটো বহুত বিষ হৈছিল সেইকাৰণে মই আজি দেৰিকৈ উঠিলোঁ এতিয়া উঠিছোঁ ব্ৰাছ কৰিছোঁ এতিয়া ব্ৰেকফাষ্ট কৰিব আছে তাৰপিছত অলপ কাম আছে দেউতাৰ লগত কাম কৰিব লাগিব নকৰিলে আৰু নহ'ব সেইকাৰণে উঠিছোঁ যিহেতু অলপ পঢ়ি উঠি কিনে ব্ৰেকফাষ্ট কৰি উঠি কিনে কামটো কৰোঁ এয়া আমাৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট বনাইছে কণী ভাজিছে বিলাহী দি পিঁয়াজ দি জলকীয়া দি একদম ভালকৈ খাম ব্ৰেডি দি আৰু চাহ এতিয়ালৈকে অহা নাই চাহ হ'ব দেউতাৰ খোৱা হৈ গ'ল দেউতাই জেলেপি খাইছে আমি এইটো দি খাম বাহিৰত যাই অলপ ভালো লাগে কাৰণ যিহেতু আজি ছেটাৰডে কলেজত যোৱা নাই আৰু সদায় কলেজত যাবও ইচ্ছা নাযায় কেতিয়াবা ঘৰত থাকিও ভাল লাগে সেইকাৰণে আজি ভাবিলোঁ যে স্কুটিখনকে ঠিক কৰি আনো কাৰণ দেউতা আৰু মই ভাবিলোঁ আজি স্কুটিখন ঠিক কৰি আহোঁ তাৰ লগতে বজাৰো কৰোঁ পিছত দেউতাই ক'লে যে নালাগে স্কুটিখন আগতে ঠিক কৰি আনি ঘৰত দি আহোঁ তাৰপিছত মই বজাৰত আহিম তাৰপিছত দেউতা আৰু মই কলম কিনিলোঁ কপি কিনিলোঁ যিহেতু কলেজ খুলিলে তো কলম মই একদম নতুন কলম আহিছে বোলে ষ্ট'ৰত চ' আংকলে মোক দিলে কলমটো ওলাই কিনে তাৰপিছত দেখিলোঁ যে মোক চকলেট আনিবলৈ কৈছিলে মায়ে কিন্তু চকলেটটো মই নাপালোঁ বেড লাক ফৰ মি যে সেই চকলেটটো মোৰ চবচে ফেভৰেট হয় সেইটো নাপাই কিনে চিপছে লৈ আহিলোঁ তাৰপিছত দেউতা আৰু মই ঘৰ আহিলোঁ আৰু ডাইৰেক্ট ঘৰত আহিলোঁ ঘৰত অহাৰ পিছত হাত মুখ ধুই কিনে তাই বোলে কিবা বনাই আছে মেগী তো মেগীটো খাওঁ মেগীটো খোৱাৰ পিছত কিছুমান বস্তু আপোনালোকক দেখাবলগীয়াও আছে তো সেইবোৰো দেখাম কি খাই আছা তই মা কি কাটি আছা কিহেদি বনাবা আলু আলুৰ লগত গোটেই নাখাবি মোৰো আছে ইয়াতে চাওঁ দে মই খাওঁ চাওঁ না কি ঘৰত থৈ কিনে দেউতা আৰু বজাৰত গৈছিল ফ্ৰুটছ আনিবৰ কাৰণে ফ্ৰুটছ আনিছে ডালিম আম আৰু এইটো কি নাচপতি ন এইটো নাচপতি আৰু জলকীয়াও আনিছে কিন্তু জলকীয়াটো মই ক্লিপছত লোৱা নাই সেইখিনি আনিছে আজিৰ কাৰণে ফ্ৰুটছ খাব লাগে ফ্ৰুটছ খালে ভাল আৰু মায়ে ইয়াতে চব্জি বনাই আছে দুপৰীয়াৰ লাঞ্চৰ কাৰণে যিহেতু মই কেইদিনমান আগতে কৈছিলোঁ যে মই কিবা অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টত আনবক্সিং কৰাৰ কথা লং ব্লগত তো সেইটো মই লং ব্লগ কৰা নহ'ল সেইটো মিছ হৈ গ'ল তো আজি মই দেখাই দিছিলোঁ মই এইটো আনিছিলোঁ এনেকুৱা 5টা আনিছিলোঁ ফ্লাৱাৰ পট ইয়াত এইটো এটা হ'ল ভাল লাগিছে আৰু ভাল লাগে দেখিবলৈ এইটো এটা তাৰপিছত আৰু বাকীকেইটা ক'ত বাকীকেইটা আৰু বাকী ইফালে আছে এই তিনিটা আইও বাবা ওলাবই নোৱাৰোঁ দেখোন ওলাব নোৱাৰোঁ টানাচোন
বাকী এই তিনিটা এতিয়াও কৰা নাই আৰু নতুন নতুন যেতিয়া ফ্লাৱাৰ আনিব এই তিনিটা তেতিয়া এই তিনিটা ইউজ কৰিম। এইটো একদম ভাল ভিতৰৰ দেখি এইটো মানে এইটো চাহ খোৱা প্লেট নহয় দেই, চাহ খোৱা প্লেট নহয়, ইটছ বিউটিফুল, ধুনীয়া ধুনীয়া লাগে চাই পিনে, সেইকাৰণে এইখিনি থৈ দিছোঁ আৰু নতুন নতুন ফ্লাৱাৰ আনিলে ইয়াতে থোৱা যাব। এইটো মই এতিয়া জেগাত থৈ দিওঁ, দেখিছে এইটো এটা আৰু এইটো এটা। এইটো মোৰ শ্ব'কেছত বেছি ভাল ভাল বস্তু নাই, কিন্তু যোনকেইটা আছে একদম ভাল। এইবোৰ মই প্ৰাইজ এই ডাঙৰটো মই প্ৰাইজ পাইছোঁ। আৰু এই অলপ আগত মই বাহিৰত যোৱাতে যে আনিছিলোঁ এইকেইটা চিপছ, এক পেকেট তাইৰ এক পেকেট মোৰ, আৰু এই তিনিটা, তাৰ লগতে দুটা কলম, পেন, নতুন ধৰণৰ পেন, এই দুটা কিবা নতুন আজি দেখিলোঁ, আনিব মন গ'ল লৈ আহিলোঁ। চাওঁ এইবাৰ লিখি, আৰু যিহেতু মানডেৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব তো কপি লাগিব, তাৰ কাৰণে কপি 4খন। এক পেকেট তই ল, এক পেকেট মোক দে। আজিৰ ভিডিঅ'টো মই ইয়াতে এণ্ড কৰিছোঁ। মই এতিয়া চকলেট খাম, মই অলপ আগত আনিছিলোঁ টিভি চাই, তাৰপিছত ভাত খাম। তো বেছি দীঘলীয়া নকৰি আজিৰ ভিডিঅ'টো মই ইয়াতে এণ্ড কৰোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। চবে ভালে থাকক আৰু চবকে হেল্প কৰক, ট্ৰাই টু হেল্প আদাৰ্ছ। অ'কে, বাই বাই।